মতে ভালে কুশলে যায় আৰু কাম বন এটা হাতত পালেই দিনটো ভাল হয় আৰু বিহু বজাৰ কৰিব লাগিছিলে পিঠা পনা বনাব লাগিছিলে পইচা হ'ব জানো কাপোৰ এযোৰ কিনি দিব লাগিব ৰাতিপুৱা ৰাতিপুৱা মই এফালে যাবলৈ ওলাইছোঁ তহঁতে মূৰটো চুবাবলৈ নাহিবি দেই ভিতৰলৈ যা কাপোৰ কানি যি আছে পুৰণা তাকে পিন্ধিবি যা আৰু তই তোৰ গাত বিহু লাগিছে হাতত মোৰ পইচা পাতি এটা নাই এই তিল পিঠা বনাবি তাতে চেনি দিবি আৰু এই পানী পিঠা বনাবি আৰু মোৰ গাত পইচা নাই ৰাতিপুৱা ৰাতিপুৱা মোৰ মাথাটো নষ্ট নকৰিবি বুজিছ নাই চা তইতো বুজা শুনা নহয় মোৰ হাতত পইচা পাতি এটাও নাই আজিকালি চলিবলৈ বহুত টান আমাৰ নিচিনা দুখীয়া মানুহৰ বিহু একেবাৰে শূন্য বুজিছ আমাৰ নিচিনা মানুহৰ বিহু নাই মিঠাতেলৰ লিটাৰ 200 টকা গুড়ৰ কেজি 80 টকা আমি কেনেকৈ বিহু চলিম আমাৰ নিচিনা মানুহ চলিবলৈ বহুত টান বুজিছ আই বহুত টান মই অকলে কি কৰিম মই বিহুৱে গোটাম নে মই খুৰাকীয়ে গোটাম নে মই কি কৰিম তয়ে কচোন হ'ব ৰাতিপুৱা ৰাতিপুৱাই মাথাটো নষ্ট কৰি দিয়ে কেনেকৈ চলোঁ মই হেৰি আছিলে টাইলছ আনিলোঁ 700 টকা দাদা বুজিছে হয় কিবা কথা আছিলে হয় দাদা বিহু পালেহি টকা কেইটামান লাগিছিলে টকা হয় মই পাছত কাম বন কৰি মইতো তোমাৰ পৰা টকা অনা নাছিলোঁ হয় মানে দাদা পাছত মই আপোনাৰ কাম বন কৰি ঘূৰাই দিলোঁ হয় পাছত কাম বন কৰিবা তুমি পাছত পইচাটো ল'বা ন এতিয়া তেনেকৈ দিব নোৱাৰি নহয় তুমি এতিয়া তোমাৰ পৰা মই পইচা লৈছোঁ নে কি লৈছোঁ তুমি আহা কাম কৰিবা পিছত কাম আছে তেতিয়া পিছফালে হেৰি বনাই আছোঁ তেতিয়া তুমি কৰিবা তেতিয়া পইচা লৈ ল'বা এতিয়া আগত তেনেকৈ পইচা নিদিওঁ তেনেকৈ নকৰিব কি কৰিছা চাই দিয়ক দাদা তেনেকুৱা নকৰিবা এইবিলাক নকৰিবা এনেকৈ পইচা খুজিছা নেকি মানুহৰ পৰা পোৱালিটোলৈ চাই দিয়ক পইচা পোৱালি চালে মই এইবিলাক কি জানো ক'ব নোৱাৰি নহয় বিহুৰ পিছত পইচা লাগে কাম কৰিবি পইচা লৈ যাবি কি হ'ল আকৌ কিমান ফাল্টু মানুহ দেই যোৱা যোৱা বহা খাহী মাংস খাওঁ হেৰৌ সেই 700 টকা কেজি খাহী মাংস 400 টকা কেজি লোকেল মুৰ্গী আৰু 300 টকা কেজি ব্ৰইলাৰ কি খাবি ক তাতকে মই বি খাই মই থকাই ভাল হেৰি আপুনিনো কি অমংগলীয়া কথাবিলাক কৈ থাকে এই সৰু পোৱালিটোৱে কি জানে বাৰু নহয় মোৰে মাথাটো গৰম হৈ যায় নষ্ট হৈ যায় মোৰ মাথাটো সি কিবা এটা ক'লে বোলে ইমান খং খাব লাগে নে একেবাৰে হ'ব আপুনি অকণ মনে মনে বহিছিল কি কৰিবি বুজিছ মোৰ এই কপালখনেই বেয়া হ'ব পিতাই তই দুখ নকৰিবি মই কাম পালে পইচা আনি মই মাংস আনিম দেই তই দুখ নকৰিবি দাদা এই বিলাহী কেজিটো বিলাহী 40 ন জিকা 50
দামটো বৰ বেছি এই নহয় ক'ত দাম বেছি কেৰেলা কেনেকৈ কেৰেলা 40 40 ন লৈ লওক বঢ়িয়া মাল আছে লৈ লওক পিঁয়াজ কেনেকৈ দিছে এতিয়া 40 দামটো বৰ বেছি দেখোন মোৰ বাজেটত নিমিলিবই পইচাও কম আছে দোকানৰ পৰাই দালি এপোৱা আৰু আলু আধা কেজিমান লৈ ল'ম সেইটোৱে কৰোঁ দাদা মই গৈ থাকোঁ দিয়ক কিয় দামটো বৰ বেছি হৈছে দাম বেছি হৈছে কি কথা কৈছে ন আপোনাৰ যদি ল'বলৈ মনে নাই ধানবাৰ ৰখাই দিছে কিয় হা আপোনালোকৰ নিচিনা মানুহৰ কাৰণে এনেকুৱা এই বেয়াকৈ বিজনেছ কৰিব নোৱাৰিছে জানে দাদা বেয়া নাপাব দিয়ক কি বেয়া নাপাব কথা ক'ব আহিছে যাওক 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 আপোনাৰ যদি কাম নাই এনেই নাহিব নালাগে নহয় যদি পইচা নাই আহিব লাগেনো কিয় বস্তু ল'বলৈ আপোনাৰ কাম নাই বুলি আমাৰ কাম নথকা নহয়তো সময় নষ্ট কৰিবলৈ আহিছে ভিকাৰ চব যাওক দালি আধা কেজি দিয়ক আৰু পিঁয়াজ আপোনাৰ আধা কেজি দিয়ক আৰু আলু আধা কেজি দিয়ক কিমান বা হ'ল পইচা বা আতিব নে নাতিব বাইদেউ কিমান হ'ল 80 টকা 80 টকা ন আপুনি এটা কাম কৰক দালি এপোৱা দি দিয়ক আলু 20 টকা দি দিয়ক আৰু পিঁয়াজ এপোৱা দি দিয়ক তুমি আধা কেজি কথা কৈ পেলাই আৰু এপোৱালৈ আহিলা যে বাইদেউ কি কৰিব দুখীয়া মানুহৰ পইচা পাতি নাই এয়া লোৱা হয় দিয়ক এইটো লওক আহিছোঁ দিয়ক যাওক ৰতন দা তই আছনে অঁ তইহে অঁ আহ বহ বৰ গৰম ঐ বহুত গৰম পৰিছে বৌ নাই নেকি অ' বৌ আছে ভিতৰতে বৌ বাকী বিহু গোটাইছে কেনেকুৱা বিহু আমাৰনো কি বিহু গোটাইছো আৰু তিল পিঠা কেইটামান বহা চাহ একাপ খাই যাবা চাহ নালাগে নেকি বৌ বহা ৰ'বা একো নহয় খাই যাবা বিহু বুলি তাকে এপাক আহিলোঁ অঁ বিহুনো আৰু আমাৰনো কি কাম কৰিবলৈ গৈছিলোঁ মালিকে পইচাই নাই দিয়া মূৰত মানে বহুত টেনশ্যন বুজিছ বহুত টেনশ্যন তাকে তোক আহিয়ে মই দেখিছোঁ তই বৰ দুখত থকা যেন লাগিছে হয় পোৱালিটোক কাপোৰ এযোৰ দিব নোৱাৰিলোঁ জানো কেনেকৈ চলিম কি কথা কি বতৰা মোৰ মানে চিন্তাতে মই মানুহটো দুৰ্বল হৈ গৈছোঁ জাননে কি কৰিবি আৰু বুজিছ এই আমাৰ নিচিনা দুখীয়া মানুহবিলাকেনো কেনেকৈ চলিব কিনো কৰিব মানে একো উপায় নাই হয় দুখ নকৰিবি বুজিছ অইনটো নাই মোৰ পোৱালিটোলৈ বহুত বেয়া লাগে মোৰ পোৱালিটোক মই কাপোৰ এযোৰ দিব নোৱাৰোঁ মনৰ ইচ্ছামতে অঁ কাপোৰ বুলি কওঁতে মোৰ মনত পৰিলে মই তালৈ চোলা এটা লৈ আহিছিলোঁ মৰমতে অঁ হয় নেকি মোৰনো কি আৰু আনিব লাগে মোৰনো কি আৰু অকলশৰীয়া মানুহ তহঁতকে নিজৰ বুলি ভাবোঁ তহঁতকে আপোন বুলি ভাবোঁ সেইকাৰণে পোৱালিটোলৈকে চোলা এটা লৈ আহিছিলোঁ হ'লেও তইতো আমাৰ কাৰণে বহুত কৰিছ হ'ব একো নাই কিনো আৰু দেচোন ক'লৈ গ'ল সি ল'ৰাটো ক'লৈ গ'ল ল'ৰা ঐ ল'ৰা এফালে আহ। খোলা এই খুৰা আহিছে কি কৰি আছ কৈ দে কি কৰি আছিলি অঁ বিহু বুলি এইটো তোলৈ চোলা এটা আনিছোঁ মই চাওঁ এফালে থিয় হ তই কিন্তু আমাৰ কাৰণে বহুত কৰিছ এই এয়ানো কি আৰু তহঁতকে আপোন বুলি ভাবোঁ কাৰণেহে ভাল লাগিছে দেই
ধুনীয়া লাগিছে যা মাক দেখা দে গৈ যা 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 এইফালে নাই আৰু তোৰ যদি পইচা পাতি অভাৱ তইতো মোক এবাৰ ক'ব পাৰ নিজৰ ভাই বুলি ভাবি এই তোৰ পৰাটো মই আগতেও বহুত লৈছোঁ আৰুনো কি ক'ম মোৰ নিজৰে বেয়া লাগে দেচোন কিয় বেয়া লাগিব আকৌ ৰ মোৰ হাততো বৰ বিশেষ নাই এতিয়া বৰ্তমান এইটোকে আছে এইটোকে লচোন নালাগে নেকি থৈ দে ল এই নালাগে আকৌ তইনো কিয় ল এইবিলাক কৰিছ? ৰাতিলে মাংস অকণ আনিবি বিহু বুলি সকলোৱে খাবি হওক দে তই বহুত সহায় কৰিছ আমাক একো নাই হ'ব তহঁতে এইবিলাক ইমান ভাবি চিন্তি নাথাকিবি ভৱিষ্যতটো যি আছে হ'বই গতিকে ইমান চিন্তা কৰি নাথাকিবি ময়ো তাকে যাওঁ বৌ চাহ তাহ নাখাওঁ যাৱই নেকি যাওঁৱেই চাহ অকণ খাই যাব পাৰিলি এই নাখাওঁ চাহো ৰাতিপুৱাৰ পৰা খাই মানে কিবা লাগি গৈছিলে আৰু তহঁতেও আমাৰ ফালে এপাক যাবি বিহু বুলি ঠিক আছে যাম বাৰু বিহু বুলি এপাক মাৰিবি ন তাকে আহোঁ ল'ৰা মই যাওঁ দে বাৰু বেয়া চেয়া নাপাবি আৰু দেই ঠিক আছে হ'ব দে দাদা হয় কওকচোন এই মাছৰ কেজি কেনেকৈ মাছ আপোনাৰ কোনটো নিব এইটো সেইটো 200 টকা 200 টকা কেজি হয় হয় মাংস আছে মাংস আছে মাংস কেনেকৈ মাংস আপোনাৰ 280 টকা লগাইছোঁ কেজি হয় বাকীকৈ দিব নেকি বাকীকেতো নোৱাৰিম বাৰু আগৰো আপোনাৰ কিবা এটা আছিলে দিবলগীয়া মোক গতিকে সেইটোৱে দিয়া নাই আকৌ আপুনি এতিয়া তেনেকৈ ক'লে নহ'ব নহয় দাদা বিহু বুলি আৰু মোৰ পোৱালিটো মুখখনৰ চাই দিয়ক আৰু এইটো 10 টকা আপুনি কিবা এটা বহনি কৰক এইটোকে লওক মই দিম বাৰু আপুনি পোৱালিটোৰ কথা ক'লেতো বেয়াও লাগে পোৱালিৰ কাৰণে মুখখন চাই পেলাই দিছোঁ কিন্তু আপোনাৰ মুখ চাই দিবলৈ মোৰ মন নাই নাপাব আৰু এইটো এজনলৈ মই কাটি থৈছিলোঁ আপোনাকে দিছোঁ মই আপোনাক বিহুৰ পিছত গোটেই পইচাটো দি দিম দিবলৈ চেষ্টা কৰিব হয় হয় কৃষ্ণ মোৰ বহনিহে হৈছে কৃষ্ণ হয় হয় আহিছোঁ দিয়ক দাদা ঠিক আছে হেৰি আপুনি কিয় কান্দিছে নাই মোৰ বহুত দুখ লাগিছে সি তাক ভাতকেইটা খাবলৈ মাতিছো আকৌ সি আহি এইবিলাক শুনিলে কি হ'ব বাৰু আপুনি অকণ মনে মনে থাককচোন হ'ব দে হ'ব দে তই এতিয়া ভাতকেইটা বনাবি মোক অকণ পৰ অকলশৰে থাকিব দে যা তই যা ভাতকেইটা বনাবি যা টন্দা বৌ তই কি হ'ল তহঁতে দেখোন কান্দি থকা নিচিনা দেখিছোঁ এইয়া কি কৰিবি আৰু বহ কি হ'ল বৌ বহ কি হ'ল তোৰ গা মোৰ ঠিকে আছে নহয় চব ঠিক আছে দে চব ঠিক আছে দে কি হ'ল বৌ আপুনিয়ে কওকচোন জানো কি বা হ'ল কামৰ পৰা অহা পাতিখন মানুহজনে কান্দিয়ে আছে সুধিলেও কথা নকয় নাজানো আৰু কি হ'ল কচোন মোকতো ক কি কবি আমাৰ নিচিনা দুখীয়া মানুহ কোনো ভালেই নাপাইছো ন চবেই দেখোন ঠাট্টাহে কৰে চবেই ইনচাল্ট কৰে কোনে তোক কি কৰিলে কচোন মই বহুত অপমান পাইছো বুজিছ শাক বেপাৰী ওচৰলৈ গ'লো শাক বেপাৰী অপমান কৰি পঠালে মাংস ল'বলৈ গ'লো টকা 10টা দুদিনমান দিয়া দেৰি হ'ল সেই মানুহটোৱে মোক অপমান কৰিছে কি হ'ল পইচা বিহু গ'ল আজিও যে নিদিলে দাদা দিম দিয়ক কালি পৰহি মানে কালি পৰহি নহয় পোৱালিটোৰ মুখখন চাই পেলাই বিহু বুলি আপোনাক দিলোঁ মাংসকণ এনেকৈ কৰিলে কি হ'ব বাৰু কওকচোন
দাদা হাতত কি হেই দাদা নাই দাদা। পইচা কেতিয়া দিবি ক দাদা কাইলৈ দিম দিয়ক। সি কাইলৈ দিম পইচা নাথাকিলে মাছ মাংস খাবই নালাগে নাই মানে দাদা হাজিৰা কৰিছিলোঁ। হাজিৰা কৰিছ সেইটো মোক নালাগে নহয় যা কাইলৈ পইচা দি দিবি দাদা বেয়া চেয়া নাপাব আৰু। বেয়া চেয়া কথা কোনো আহি নপৰে দাদা তোমাক দিব নোৱাৰো। যা কাইলৈ দি দিবি যা এইবিলাক মানুহৰ পৰা কেলা বেপাৰ এটা কৰি খোৱাত শান্তি নাই মালিকে ঘৰত কাম কৰিব গ'লো, 100 টকা খুজিছিলোঁ, 50 টকা দিম বুলি ক'লে, কিন্তু আজিলৈকে পইচা নাই জানো। অ দাদা দাদা কৈছোঁ অ দাদা তই কচোন। দাদা কাম চাম আছিল নেকি? কাম কেইটামান আছিলে, বচোন পাছফালে যাওঁ, হয় হয় দেখাই দিম বচোন। মোৰ লগত এইখিনি আছিল ফালিবলৈ। হয় এইখিনি ল, এইখিনিতে নি পেলাই ফালিবি দেই। ঠিক আছে দাদা। এইখিনিতে লৈ যাবি। ঠিক আছে দাদা। আৰু এইফালে ছাইডত চাবিচোন আছিলে, ঠিক আছে কুকুৰাটো কেইটামান আছিলে, তই ফালিবি হা। ঠিক আছে দাদা। অ দাদা দাদা গৈছোঁ ৰ। বৰ পিয়াহ লাগিছে, পানী এগিলাচ। তই দেখোন একে ডাইৰেক্ট ভিতৰ পালিহি যে, তোৰ কাপোৰৰ ইয়াৰ গতি ভৰি কাম কৰি সেই তই ডাইৰেক্ট ভিতৰ সোমাই গৈছে। চা ওলা ওলা, এই যা যা দাদা তেনেকৈ নকৰিব। যা যা, সেইটো ডাইৰেক্ট একে ভিতৰৰ পৰা গৈছে, টাইলছৰ মূল্য কিমান বুজি পাৱ? দাদা বেয়া নাপাব, ক্ষমা কৰিব। বেয়া নাপাব নহয়, তই ভিতৰত কি পাছফালে কাম কৰি থকা মানুহটো আহি পেলাই তই ভিতৰত ডাইৰেক্ট সোমাই গৈছে। দাদা বেয়া চেয়া নাপাব আৰু দিয়ক। তই কাম কি আদায় হ'ল? দাদা মোৰ পইচাটো লাগিছিল। পইচা কিমান লাগে? দাদা 100 টকা। হেই 100 টকা তই সেই খৰি ফালিছ নেকি? 50 টকা এটা ল'বি। দাদা 100 টকা নাই দিব নেকি? তই খৰি ফালিলি কিমানকেইডাল 100 টকা ল'বলৈ? 50 টকা ল'বি যা, আৰু তাতে মোৰ তাত এতিয়া খুচুৰা নাইকিয়া, আৰু কাইলৈ এসময়ত আহি পেলাই লৈ যাবি। দাদা মই ঘৰ চলাব লাগে। এতিয়া মোৰ তাত খুচুৰা নাই, মই ক'ৰ পৰা দিম? দাদা 100 টকাই দিব নেকি? নাই 50 টকা ল'বি, আৰু কাইলৈ ৰাতিপুৱা এসময়ত আহি লৈ যাবি যা। হ'ব যা, হ'ব দিয়ক। কাইলৈ আহি লৈ যাবি। আকৌ পাৰিলে মই মাতিম, তেতিয়া আহিবি আকৌ। হ'ব দিয়ক। যা। আজিলৈকে পইচা নাই জানো। নাথৰ ঘৰত গ'লো, বিহু বুলি পইচা দুটামান খুজিবলৈ, বোলো মই পৰিয়ালটো চলাম, কিন্তু সেই নাথে মোক গতিয়াই বাহিৰলৈ উলিয়াই পঠিয়াইছে জানো। তই কচোন মই ঘৰখন কেনেকৈ চলাম? হ'ল আৰু নকবি কেনেকৈ চলাম মই? আৰু নকবি। এচা মানুহ থাকে বুজিছ গাঁৱত, সেই দুখীয়া মানুহবোৰৰ ওপৰত নিৰ্যাতন কৰিবলৈ, দুখীয়া মানুহক লেই চেচে কৰিবলৈ। তেওঁলোকে কেইটামান টকা দেখি পালে তেওঁলোকক আৰু একো নালাগে, বুজিছ নাই? এইবিলাক কথা এখন কাণে শুনি এখন কাণে উলিয়াই দিবি, বুজিছ? নোৱাৰিছো মই, এইবিলাক আৰু ভাবি চিন্তি নাথাকিবি। মই নোৱাৰিছো। আপুনি ইমান কণা কটা নকৰিব, অকণমান ধৈৰ্য ধৰক। নহয় অ' আই,
বুজিছ বিহু বুলি মই তিল পিঠা দুটামান আৰু সেই পানী পিঠা দুটামান বনাইছিল তাকো মানুহে মোক ঠাট্টা কৰিছে বোলে বিহুত সেই পিঠা বনাই খুৱাইছ হ'ব দে আৰু নকবি ঐ ৰ মই এতিয়াই সিহঁতৰ ওচৰলৈ যাম তোক কোনে কি ইমান বেয়াকে কৈছে সিহঁতক মই এতিয়াই সুধিম তেওঁ সিহঁতে ক'ত সাহস পালে তোক তেনেকে ক'বলৈ সিহঁতে ধনী মানুহ হ'ল বুলিয়ে তোৰ আমাৰ নিচিনা দুখীয়া মানুহবোৰক কি বহুত কথা শুনাব পাৰিব নেকি ঠাট্টা কৰিব ইনচাল্ট কৰিব নেকি সিহঁতক ক'ত সাহস দিলে ইমান তেনেকে কথা শুনাবলৈ সিহঁতে ধনী হ'ল বুলিয়ে কি যি টি কথা শুনাব পাৰিব নেকি আমাৰ নিচিনা দুখীয়া মানুহবোৰৰ বা তহঁতৰ নিচিনা দুখীয়া মানুহবোৰৰ কি জীয়াই থকাৰ কোনো সুবিধা নাই নেকি জীয়াই থকাৰ অধিকাৰ নাই নেকি ৰ মই এতিয়াই যাম নালাগে নাই তই মোক বাধা দিবি মই এতিয়াই যাম তই আকৌ আমাৰ কাৰণে বেলেগৰ লগত বেয়া হ'ব নালাগে দে নাই তহঁতক দুখত দেখিলে মোৰো দুখ লাগে তহঁতক এনেকে দুখত দেখিলে তোৰ কেনেকে কান্দি থকা দেখিলে মোৰো ভাল নালাগে একো নাই দে এইবিলাক আমাৰ ভাগ্যতে আছে তই আমাৰ কাৰণে হ'ব বুজিছ বেলেগৰ লগত বেয়া হ'ব নালাগে বৌ ভাত হ'ল যদি কেইটামান দি দিয়ক যা ভাতৰ যোগাৰ কৰগে যা তামোল নে বাৰু এতিয়া ভাত পানী খোৱা হ'ল যেতিয়া তহঁতে ইমান চিন্তা কৰি দুখ কৰি নাথাকিবি বুজিছনে এতিয়া শু ময়ো যাওঁ অকণ দেৰিয়ে হৈছে গতিকে মই যাওঁ আৰু দে কাইলৈ লগ পাম আৰু দে ঠিক আছে বাৰু দে মই আহোঁ যা কি কাইলৈ দিম পইচা নাথাকিলে মাছ মাংস খাবই নালাগে হাজিৰা কৰিছ সেইটো মোক নালাগে নহয় যা কাইলৈ পইচা দি দিবি বেয়া চেয়া কথা কোনো আহি নপৰে যা কাইলৈ দি দিবি যা এইবিলাক মানুহৰ পৰা কেলা বেপাৰ এটা কৰি খোৱাত শান্তি নাই যাওক আপোনাৰ যদি কাম নাই এনেই আহিব নালাগে নহয় যদি পইচা নাই আহিব লাগেনো কিয় বস্তু ল'বলৈ আপোনাৰ কাম নাই বুলি আমাৰ কাম নথকা নহয়তো সময় নষ্ট কৰিবলৈ আহিছে বিকাশ যাওক পিয়াহ লাগিছে পানী তই দেখোন একে ডাইৰেক্ট ভিতৰ পালিহি যে তোৰ কাপোৰৰ ইয়াৰ প্ৰতি ভৰি কাম কৰি সেই তই ডাইৰেক্ট ভিতৰ সোমাই গলি চা ওলা এই যা দাদা তেনেকে নকৰিব যা সেইটো ডাইৰেক্ট একে ভিতৰ পৰা গৈছে টাইলছৰ মূল্য কিমান বুজিব দাদা বেয়া নাপাব সমাজ বেয়া নাপাব নহয় তেনেকে নকৰিব দাদা কি কৰিছা মোক খনলৈ চাই দিয়ক দাদা তেনেকুৱা নকৰিবা কি কৰি আছা দাদা এইবিলাক নকৰিবা এনেকে পইচা খুজিছা নেকি মানুহৰ ওপৰত এইবিলাক মই নোৱাৰো আৰু তহঁত থাকিবি মই যাওঁগৈ
আপুনি এইবিলাক কি কৰিলে আপুনি কিয় এনেকুৱা কৰিলে কি হব এতিয়া আমাক পইচা চইচা নেলাগে আমি এনেকে কি কৰিলি এইবিলাক তই? ঐ এইবিলাক কি কৰিলি তই? ঐ এইবিলাক কেনেকে হ'বলৈ পালে? ঘটনাটো কেনেকে হ'ব পালে? ঘটনা লাজ লগা নাই তহঁতক সুধিবলৈ? এইবিলাক সকলোতো তহঁতৰ কাৰণেই হ'বলৈ পাইছে। আজি তহঁতৰ কাৰণে এইজনী মানুহ বিধৱা হ'বলৈ পালে। সি দুখীয়া বুলি নিজকে দুখীয়া বুলি সি হেৰি নকৰি তহঁতৰ তাত অকণমান সহায় হাত আগবঢ়াইছিল। তহঁতে কি কৰিলি? দুখীয়া বুলি তাক ইনচাল্ট কৰিলি। দুখীয়া বুলি দুটকামান দি সহায় কৰিব নোৱাৰিলি। আৰু তুমি কি কৰিলা? দুখীয়া বুলি তুমি তাক ভিতৰত সোমাওঁতে তুমি তাক অপমান কৰিলা, গালি পাৰিলা। হা? একেখন গাঁৱৰে মানুহ সকলোৱে মিলিজুলি থাকিব লাগে আৰু তোমালোকে কি কৰিছা? ইজনে সিজনক আমি সহায় কৰিব লাগে। আৰু এজনেতো কি কৰে, মাংস কিনিবলৈ গ'লে মাংস অকণমান যেনিবা এটা বাকীকৈ আনি খালেই তোমাৰ দোকানৰ পৰা। পইচাটো দিয়া দুদিন দেৰি হ'ব পাৰে, তেওঁতো তুমি তেনেকৈ অপমান কৰিব নালাগে। তোমালোকে এই অপমান সহ্য কৰিব নোৱাৰি সি আজি এই কৰিবলগীয়া হ'ল। ল'ৰাটোক বিহুত এযোৰ কাপোৰ দিব নোৱাৰিলে, মই দিছোঁ তাক কাপোৰ। অকণমান মাংস আনি খুৱাব পৰা তাৰ সক্ষমতা নাই। আৰু তোমালোকে কি কৰিছা? বিহুক লৈ অপমান কৰিছা। বিহুত সি তিল পিঠা আৰু পানী পিঠা খোৱালে বুলিয়ে তোমালোকে তাক ইনচাল্ট কৰিলা, ঠাট্টা কৰিলা। আৰু তুমি কি কৰিছা? তুমিতো বিহুত বজাৰৰ পৰা আনি জেলেপি আৰু ৰসগোল্লা খুৱাইছা। নিজে বিহুটো কেনেকৈ উদযাপন কৰিব লাগে তাকে নাজানা, আৰু তোমালোকে লোকক বিহুৰ কথা শিকাবলৈ আহিছা। আগতে নিজে বিহুটো কেনেকৈ উদযাপন কৰিব লাগে শিকি লোৱা, তাৰপিছত লোকক ক'বা। কোনোবাই পাৰিছে বিহুত পিঠা পনা বনাইছে, কোনোবাই নোৱাৰিছে ফুলমূলকৈ থৈছে। বিহু মানুহৰ অন্তৰত থাকে, অন্তৰত। বিহুক লৈ উপলুঙা নকৰিবা। আজি যিখন গামোচা অসমীয়াৰ স্বাভিমান, যিখনক লৈ আমি গৌৰৱ কৰোঁ, সেই গামোচা আজি তেখেতৰ ডিঙিত চিপজৰি হৈ পেলাই তেখেতৰ মৃত্যুৰ কাৰণ বনিল। এয়া কাৰ কাৰণে হৈছে? এইবিলাক সকলো আমাৰ কাৰণেই হৈছে। ইয়াতকৈ আৰু কি ক'ম? মই বুজি পাইছোঁ এই কথাখিনি আজি এই স্থানত মৰা শটোৰ আগত এইবোৰ কথা কোৱা উচিত নাছিল। তথাপিও কিন্তু মই ক'বলৈ বাধ্য, কাৰণ নক'লে আৰু ভৱিষ্যতে এনেকুৱা কি হ'ব কোনেও ক'ব নোৱাৰে। সেয়েহে মই কথাখিনি ক'লোঁ, সকলোৱে যাতে বেয়া নাপায়। আমি সকলো একেখন গাঁৱৰে মানুহ, আমি সকলোৱে মিলিজুলি থাকিব লাগে। কিন্তু আমি কি কৰোঁ? ধনীসকলে কেইটামান টকা পালেই তেওঁলোকে পাহৰি যায়। তেওঁলোকে দুখীয়াসকলক সহায় কৰিব লাগে, একেখন গাঁৱৰ মিলি থাকিব লাগে। ইয়ে মই কথা পাতিছোঁ, এতিয়া আমাৰ ভুল হৈছে। ই এতিয়া নিজৰ ভুলটো স্বীকাৰ কৰিছে। আমি গাঁও মানুহ সকলো মিলিজুলি থাকিব লাগে। আমি এনেকুৱা কৰিব নালাগিছিলে, আৰু আগলৈ এনেকুৱা নহয় বুলি আমি কথা দিছোঁ। আৰু ঘৰখনৰ যিটো পৰিস্থিতি হৈছে সেইটো আমাৰ লগত হ'লে আমাৰো বেয়া লাগিব। সেইকাৰণে
এতিয়া ল'ৰাটো এতিয়া ইমান সৰু হৈ আছে, তথাপিও আমি তেনেকুৱা কৰিব নালাগিছিলে। আমি যিটো তাৰ ল'ৰাটো পঢ়া শুনাৰ খৰচ পাতি হয়, তাৰ ডাঙৰ দীঘল হোৱাৰ যিটো খৰচ পাতি আমি সকলোৱে বহন কৰিব লাগিব, সকলোৱে মিলা প্ৰীতি কৰি পেলাই ঘৰখন আগবঢ়াই নিব লাগিব। আমি সকলোৱে সিহঁতৰ ঘৰখন দায়িত্ব ল'ব লাগিব। ঠিক আছে, তোমালোকে নিজৰ ভুলটো বুজি পাইছা, ভাল লাগিছে। আৰু যাতে আগলৈও যাতে তেনেকৈ নহয়, আমি তাকে আশা কৰোঁ। সকলোৱে যাতে একেলগে মিলা প্ৰীতিয়ে থাকে, কোনো যাতে ধনী দুখীয়া বাছ বিচাৰ নকৰে, সেইটোৱে বিচাৰোঁ। আৰু এতিয়া আমি সকলোৱে মিলিজুলি বাকী কামবিলাক আগবঢ়াওঁ। নমস্কাৰ দৰ্শকসকল, প্ৰথমে আপোনালোক সকলোকে মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে হয়তো ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাইছে আৰু গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত নিৰ্মাণ কৰা হৈছে। বৰ্তমান আমাৰ সমাজত যিবিলাক ঘটি আছে সেইবিলাকৰ ওপৰতে আমি ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ। আপোনালোকে হয়তো গম পাইছেই। মই এই ক্ষেত্ৰত আপোনালোকক কিছু কথা আঙুলিয়াই দিব বিচাৰিছোঁ যে আমাৰ সমাজত সকলোৱে একেলগে মিলি থাকে, ধনী দুখীয়া কোনো বাছ বিচাৰ নকৰি, দুখীয়াসকলক যাতে ঠাট্টা ইনচাল বা লেইলেই চেইচেই এইবিলাক যাতে নকৰি সকলোৱে একেখন গাঁৱৰে বুলি, একেখন ৰাজ্যৰে বুলি মিলা প্ৰীতি কৰি থাকে যাতে। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে আপোনালোকে হয়তো জানেই যে আজিকালি যিকোনো সমস্যাই হওক মানুহে খালী ছুইচাইড কৰা পথটো বাছি লয়। সেই বিষয়টোত যাতে গুৰুত্ব নিদি তেওঁলোকে যাতে তেওঁলোকৰ ভৱিষ্যতটো কেনেদৰে উজ্জ্বল কৰিব পাৰি সেইটোৰ ওপৰত গুৰুত্ব দিয়ে। আৰু যিকোনো সমস্যাই সমাধান আত্মহত্যা নহয়। আমি কি কৰোঁ, আমি কিবা এটা দুখ পালে বা কিবা এটা হ'লে আমি কেৱল আত্মহত্যাৰ পথটো বাছি লওঁ। সেয়েহে আপোনালোক সকলোৱে যাতে এই ব্যৱস্থাটো যাতে হাতত নলয়, তাৰ বাবে আমি এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ। সদৌ শেষত আপোনালোকক মোৰ ফালৰ পৰা আকৌ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।